আপুনি বহুত কিউট ধন্যবাদ বুলি ভাবিছে নেকি আবে জিএফ হ'বলৈ মন আছে তেন্তে হৈ যোৱা ইমান প্ৰশ্ন কিয় কৰিছা হ'বলৈ মন আছে ডাইৰেক্ট কৈ দিয়া জিএফ হ'ম আৰে মই বনাই ল'মতো আরে ভাই ইমান হাজি গাছি হিমাংশু বড় ক'ত যাব ওলাইছে না বাবা না অকল মই ভিডিঅ' বনাবলৈ ইমান হাজি গাছি ওলাইছো মানে মই ভিডিঅ' বনোৱাৰ আগত গা পা ধুই পেলাই ভিডিঅ'টো বনাওঁ কাৰণ যেনেকৈ মন্দিৰত গ'লে গা পা ধুই গ'লে ভাল লাগে মনটো ঠিক তেনেদৰে যদি ভিডিঅ'টো বনোৱাৰ আগত মই গা পা ধুই লওঁ তেন্তে মনটো ভাল লাগে আৰু ভিডিঅ'টো অলপ ভাল হয় সেইবাবে মই একেবাৰে গা পা ধুই উঠি ভিডিঅ' বনাব ষ্টাৰ্ট কৰি দিওঁ তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ অন্য নতুন ভিডিঅ'ৰ মাজলৈকে আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল হিমাংশু ডেন্সাৰ এই ভিডিঅ'টোৰ মূল লক্ষ্য হৈছে আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়া আপোনালোকে যেহেতু কমেণ্টত মোক বহুত প্ৰশ্ন কৰে আৰু সেইবোৰ ৰিপ্লাই দিবলৈ অলপ দিগদাৰ হয় সকলোকে কিমান উত্তৰ দি থাকিবা সেইকাৰণে এইটো ভিডিঅ' এনেকৈ বনাইছোঁ যাতে সকলো উত্তৰ আপোনালোকে পাই যায় তেন্তে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে সমীৰণৰ আৰু সমীৰণে সুধিছে মোক ভিডিঅ' দিয়া কেতিয়া ষ্টাৰ্ট কৰিছিলা ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছিলোঁ মই 2 বছৰ আগতেই মানে 2 বছৰ আগতেই মই ভিডিঅ' দিছিলোঁ ডেন্সৰ ভিডিঅ' দিছিলোঁ কিন্তু সেইবাৰ মই একো ভালেই নহ'ল আৰু মই সেইটো আশাই দিছিলোঁ সম্পূৰ্ণভাৱে আশাই দিছিলোঁ কোনো ভিডিঅ' দিয়া নাছিলোঁ মই 2টা বা 3টা ভিডিঅ' পোষ্ট কৰিছিলোঁ তাৰপিছত মই এতিয়া 7 মাহ বা 8 মাহ হ'ল তেতিয়া মই শ্বৰ্ট ভিডিঅ' দিয়া কৰিছোঁ আৰু শ্বৰ্ট ভিডিঅ'তে মই লাগি আছোঁ এতিয়ালৈকে আপোনালোকে মোক মৰম দিছে সেইবাবে এইখিনি ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গ'ল সমীৰণৰ ছেকেণ্ডটো প্ৰশ্ন হৈছে ভিডিঅ' এডিটিং এপটো কি মই ভিডিঅ' এডিট অকল ইনশ্বটক কৰোঁ আৰু কেপকাটক কৰোঁ তাৰ বাহিৰে কোনো এপ মই ব্যৱহাৰ নকৰোঁ নয়নজ্যোতিয়ে সুধিছে তোমাৰ জন্ম কেতিয়া হৈছিল মোৰ জন্ম 2003 চনত ডিচেম্বৰ মাহৰ 13 তাৰিখে হৈছিল আৰু সি সুধিছে তুমি কোন ক্লাছত ইনষ্টাগ্ৰাম খুলিছা সঁচাকৈ ক'ব গ'লে মই ইনষ্টাগ্ৰাম খুলিছোঁ ফাৰ্ষ্ট ইয়াৰত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত মই ইনষ্টাগ্ৰাম খুলিছিলোঁ যেতিয়া টিকটক ব্ৰেণ্ড হৈছিল সেইবাবে মই ইনষ্টাগ্ৰামটো খুলি লৈছিলোঁ এতিয়া আৰু নামবোৰ মেনশ্যন কৰি নাযাওঁ মই স্ক্ৰীণত দেখাই দিম কোনে সুধিছে কি আপোনালোকে চাই ল'ব অকল মই প্ৰশ্নকেইটা মাতি যাম আৰু তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এইবাৰ প্ৰশ্নটো হৈছে দাদা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ হৈছে দৰং জিলাৰ মংগলদৈত আৰু মংগলদৈতে মোৰ ঘৰ হয় তুমি এতিয়া কি পঢ়ি আছা মই এতিয়া বি এ কৰি আছোঁ আৰু বি এত এবাৰ 3rd চেম এবাৰ হ'ব লাগিছিল 5th চেমত কিন্তু হ'লো 3rd চেমত মানে মই ফাৰ্ষ্টে বিভোগ কৰিছিলোঁ আৰু বিভোগটো বাদ দি পেলাই আকৌ বি এত এডমিশ্যন ল'লোঁ যিটো 4 বছৰ কোৰ্ছত মই পঢ়ি গ'লোঁ এতিয়া একদম চুনা লাগি গৈছে তাৰপিছত সুধিছে তোমাৰ জিএফ না বাবা নাই এইটো পিছত উত্তৰ দিম বেটাই মোক ইমানেই প্ৰশ্ন কৰিছে সি 10টা প্ৰশ্ন কৰিছে আৰু 10টা উত্তৰ দিবলৈ মই ঘামি গ'লোঁ মই ঠিক আছে ইয়াৰ 10টা প্ৰশ্নৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম তুমি এতিয়া কি পঢ়ি আছা ক'লোৱে মই তোমাৰ ঘৰ ক'ত ক'লোঁ এইবাৰ প্ৰশ্ন কৰিছা তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা দেউতা আৰু বা 3জনী আৰু মই সৰু হয় তাৰপিছত সুধিছা তুমি কি খাই ভাল পোৱা বুলি চব খাই ভাল পাওঁ বেয়া পোৱা বস্তুৱে নাই মাংসৰ ভিতৰত গাহৰি নাখাওঁ বাকী সকলো খাওঁ সেইবুলি আকৌ বেলেগলৈ নাযাব কিন্তু গাহৰি নাখাওঁ বাকীখিনি খাই দিওঁ তেতিয়াৰ পৰা ইউটিউব ষ্টাৰ্ট কৰিছিলে সুধিছে ইউটিউব কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে বুলি ক'লে এতিয়া মই ভালদৰে লাগিছোঁ মই 6 মাহ বা 7 মাহ হ'ল ভালদৰে লগা কিন্তু মই ষ্টাৰ্ট কৰিছিলোঁ 2 বছৰ আগতেই তুমি ইউটিউবৰ বাহিৰে কিবা বেলেগ কৰা নেকি মোৰ বেলেগ একো কাম নাই অকল শ্বৰ্ট ভিডিঅ' বনাই থাকোঁ সেইটোৱে কাম আৰু স্কুল কলেজত যাওঁ ক্লাছ কৰোঁ ঘৰলৈ উভতিও আকৌ মোবাইল চাওঁ সেইটোৱে মোৰ কাম বেলেগ একেবাৰে কাম নাই তোমাক মোৰ বহুত ভাল লাগে থেংক ইউ সেইটো ছাইডৰ পৰা আকৌ এইটো ছাইডলৈ আহিলোঁ মানে সেইফালে বিয়াৰ ৰ'দ পৰিছে আৰু ভিডিঅ'ৰ ৰ'দ পৰাৰ কাৰণে মানে মই একো দেখা নাই প্ৰশ্নকেইটা সেইবাবে আকৌ ইফালে আহিলোঁ ইফালে এতিয়া চেৱা পৰিছে এইফালে ভালো লাগিছে পূৰা বতাহ দি আছে এতিয়া আকৌ ভিডিঅ'ৰ মাজলৈ আহোঁ মোক সুধিছে দাদা তুমি কেতিয়াবা তেজপুৰ আহি পাইছানে এবাৰে যাই পাইছোঁ তাৰপিছত প্ৰশ্ন কৰিছে দাদা তুমি HS আৰু HSLCত কি ডিভিজন কৰি পাছ কৰিছিলা মই মেট্ৰিকত পাছ কৰিছোঁ 1st ডিভিজন আৰু হায়াৰ ছেকেণ্ডেৰীত মই ষ্টাৰ মাৰ্ক পাইছিলোঁ সুধিছে বি এ কোনটো ছেমিষ্টাৰত পঢ়ি আছা এবাৰ 3rd ছেমিষ্টাৰ হ'লোঁ দাদা তোমাৰ ঘৰ ক'ত দাদা তোমাৰ ঘৰ ক'ত হয় ক'বচোন দাদা তোমাৰ ঘৰ ক'ত হয় ঘৰ ক'ত বেলেগো প্ৰশ্ন কৰা মইতো বেলেগ প্ৰশ্ন উত্তৰ দিবলৈ মন যায় ঘৰ ক'ত ঘৰটো কৈ থাকিম নেকি পাৰে এটা বেলেগ প্ৰশ্ন কৰিবা যাতে ভাল লাগে মনটো দাদা তোমাৰ বয়স কিমান যেন লাগে বাৰু অনুমান কৰি জনাব সেইটো মই পিছত উত্তৰটো দি দিম বা কমেণ্টত মই ৰিপ্লাই কৰি দিম যে মোৰ বয়স কিমান হৈছে আপোনালোক কমেণ্ট কৰি জনাব কিমান যেন লাগে আৰে মই চনটো কৈছে ক'বতো পাৰিবই 20 বছৰ হৈছে আপুনি বহুত কিউট ধন্যবাদ বুলি ভাবিছে নেকি আবে এবাৰ নেক্সট প্ৰশ্নলৈ যাওঁ আপোনাক শুনি চাব মই তোমাৰ নতুন ছাবস্ক্ৰাইবাৰ তোমাৰ কথা একো নাজানো চ' 2টামান কথা সুধো এনচাৰ দিব বুলি আশা কৰিলোঁ ঠিক আছে এনচাৰ বাৰু মই দিমেই প্ৰশ্নকেইটা কৰা তোমাৰ
তোমাৰ নেম কি? তোমাৰ নেম কি? ক'ত থকা? কোন কোন আছে ঘৰত? পঢ়ি আছানে তুমি? আজিৰ পৰা তোমাৰ ভিডিঅ' চাম। মানে একেলগে প্ৰশ্নটো কৰিছে কাৰণ মাতিব অলপ দিগদাৰ হৈছে। বাৰু প্ৰথমটো হৈছে তোমাৰ নাম। মোৰ নাম হিমাংশু বৰুৱা। কি ক'ত থাকা? কি ক'ত মানে মই ক'ত থাকোঁ সুধিছে চাগে। মই থাকোঁ দৰং জিলাৰ মঙলদৈত। আৰু মঙলদৈত বুলি ক'লে মোৰ ভুল হ'ব। মঙলদৈ টাউনৰ পৰা 28 কিলোমিটাৰ আঁতৰতে মোৰ ঘৰ। মানে সত্ৰ যদি চিনি পোৱা, সত্ৰৰ ওচৰতে মোৰ ঘৰ হয়। তোমাৰ ঘৰত কোন কোন আছে? আমাৰ ফেমিলিটো জইণ্ট ফেমিলি হয়। এনেই আমি 6জন, মা দেউতা, মোৰ বা 3জনী আৰু মই সৰু হয়। আজিৰ পৰা তোমাৰ ভিডিঅ' চাম। আজিৰ পৰা একদম ইউটিউব যদি মাৰা নাযায় তেতিয়ালৈকে মোৰ ভিডিঅ' চাব দেই। মই আপোনালোক কৰিব দিছিলোঁ প্ৰশ্ন, তাৰে উত্তৰ যাতে মই দিব পাৰোঁ, কিন্তু মোৰ প্ৰশ্নই নাই এতিয়া উত্তৰ দিবলৈ। ই কৈছে দাদা মোক ছাপোৰ্ট কৰিবিনে? যদি ছাপোৰ্ট কৰা তেনেহ'লে মোৰ কমেণ্টত ভিডিঅ'টোত দেখাই ছাবস্ক্ৰাইব কৰি দিবা। চোৱা ৰ'বা, চাব মানে মোৰ দেখা নাপাবা, মই অলপ বেলেগকৈ ভিডিঅ'টো বনাইছোঁ। মই স্ক্ৰীনশ্বট মাৰি তোমাক দেখাই দিম, ঠিক আছে? নেক্সট প্ৰশ্ন, তুমি মাজুলী আহিছানে কেতিয়াবা? যদি অহা নাই আহিবা, আমি মাজুলীৰ হয়। মাজুলীৰ পৰা তোমালৈ বহুত মৰম থাকিল, ধন্যবাদ। মই এতিয়া BA 3rd চেম হয়। তুমি কি পঢ়ি আছা জনাবা। তোমাৰ ঘৰত কোন কোন আছে জনাবা। মই ইতিমধ্যে কৈয়ে দিলোঁ। আৰু প্ৰশ্নটো কৰাৰ কাৰণে ধন্যবাদ। এতিয়া আপোনালোকক মই মেইন প্ৰশ্নকেইটা উত্তৰ দিম। মানে যিকেইটা প্ৰশ্ন আপোনালোকে জানিবলৈ বেছিকৈ মন যায় সেইকেইটা প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। তেন্তে ব'লক প্ৰশ্নটো পঢ়োঁ আৰু সেইকেইটা উত্তৰটো দিবলৈ চেষ্টা কৰোঁ। প্ৰথমটো হৈছে ইউটিউবৰ পৰা মানি পাইছেনে দাদা? মোৰ ইউটিউব চেনেল আছে 56,000 ছাবস্ক্ৰাইবাৰ আৰু মই পইচা নাপামনে? 1 টকাও পোৱা নাই আজিলৈ। সঁচা কথা, মই আজিলৈ 1 টকাও পোৱা নাই। যিহেতু মই শ্বৰ্ট ভিডিঅ' দিওঁ সেইবাবে মই ইউটিউবৰ পৰা কোনো ধৰণৰ টকা পোৱা নাই। এনেই যিবোৰ স্পনচাৰ কৰোঁ বা সেইবোৰত টকা পাওঁ, কিন্তু ইউটিউবৰ পৰা পইচাৰ পোৱা নাই। এইবাৰ প্ৰশ্নটো ৰিমজিমৰ, আৰু ৰিমজিমে কৈছে দাদা তোমাৰ ঘৰ ক'ত? মই ক'লোঁ ইতিমধ্যে। তুমি কি পঢ়ি আছা? এইটোও ক'লোঁ। ঘৰত কোন কোন আছে? এইটোও ক'লোঁ। মোৰ দাদা নাই। মোৰ দাদা হ'বানে? কালি ৰাখী বন্ধন আহি আছে নহয়, ৰাখী এডাল লৈ আহিবা, পিন্ধাই দিবা আৰু দাদা বনি যাম, অ'কে? পিছৰ প্ৰশ্নটো হৈছে দাদা তোমাৰ এক্স আছেনে? এক্স নাই। আমি চিয়াই নপতে কেনেকৈ এক্স হ'ব বে? চিয়া পতিলে এক্স বনাব পাৰিম। পতাম, চেনি খাম, বাদ দিম, এক্স বনি যাব। কিন্তু এক্স বনাবলৈ মোৰ চিয়া পতাই নাই আজিলৈকে, আৰু চিয়া পতিলেহে মই এক্স বনাব পাৰিম ন। আৰু এতিয়া সুধিছে আকৌ তোমাৰ GF আছেনে? এইবাৰ প্ৰশ্নটো হৈছে দাদা তোমাৰ GF আছেনে? আৰু GF মোৰ নাই, কিন্তু GF বনাবলৈ বহুত চেষ্টা কৰি আছোঁ, এতিয়ালৈ পতিয়ে যোৱা নাই। কলেজত যাওঁ, কলেজত লগৰবোৰক খেদাই দিওঁ, ভাই তই এইটো নামটো সুধি দে। আপোনালোকে নামটো সুধি আনি মোক জনাই দিয়ে। তাৰপিছত ইনষ্টাগ্ৰামত চাৰ্চ কৰোঁ, আবে আইডিটোৱে নাথাকে, মানে সিহঁতৰ ইনষ্টাগ্ৰামে নচলায়। ইমেইল লয়েল, ইনষ্টাগ্ৰামে আজিলৈকে নচলায়। সেইটো বাদ দিলোঁ। তাৰপিছত কওঁ যে ফোন নম্বৰটো আনি দে, ফোন নম্বৰটো আনিবলৈ যায়। ফোন নম্বৰটো আনি মোক দিয়ে, তাৰপিছত মই মেছেজ দিওঁ হাই, ৰিপ্লাই নাই। তাৰপিছত আকৌ যাই থাকোঁ, তাৰপিছত সুধোঁ যে কিবা কৰি মই লগৰ এজনক সুধিব দিওঁ যে বয়ফ্ৰেণ্ড আছেনে? তাৰপিছত ধুনীয়াকৈ এনচাৰটো আহে, আছে। চালা ইনষ্টাগ্ৰামো নাই, ভাবিছিলোঁ লয়েল হ'ব, হোৱাটছআপৰ ৰিপ্লাই নিদিয়ে, বহুত ভালে হ'ব চাগে, পঢ়ি থাকে বুলি ভাবিছিলোঁ। তাৰপিছত যেতিয়া গম পালোঁ বয়ফ্ৰেণ্ড আছে, বাদ দিছোঁ। আজিলৈকে যিমানকেইটা চালোঁ কলেজত গোটেইকেইটাৰ বয়ফ্ৰেণ্ডে আছে। কপালত নাই ভাই, সেইবাবে GF নাই। কিন্তু আমি ছিংগল আছে ন, ছিংগলেই বেষ্ট। কাৰণ এনেকৈ দিলেও সেইটোও ভাল লাগে, এনেকৈ চালে এইজনী ভাল লাগে, আকৌ এনেকৈ চালে সেইজনী ভাল লাগে। ভাল লাগিয়েই থাকে মনত। মানে এইজনীয়ে চালে ভাবোঁ মোক পচন্দ কৰিছে, আকৌ সেইজনে মোক দেখি চালে ভাবোঁ সেইজনে মোক পচন্দ কৰিছে, আকৌ সেইজনে যদি মোৰ ফালে চাই তেতিয়া ভাবোঁ পচন্দ কৰিছে। তাৰপিছত গম পাওঁ যে মোৰ লগৰজনকে চাই আছে। কলেজৰ ছোৱালীয়ে মোক আই লাভ ইউ নক'ব পাৰে, কিন্তু মোৰ কমেণ্টত আই লাভ ইউ দিয়ে ভৰি আছে। সেইবাবে সকলোকে মই ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিছোঁ, আই লাভ ইউ টু। বাকীবোৰ বাদ দিয়া, যিখিনি জানিব লগা আছিল সেইখিনি আপোনালোকে গমেই পালে। মানে যিখিনি জানিব লাগে, আৰু ঘৰ ক'ত গম পালে, আপোনালোকে কি পঢ়ি আছে সেইটোও গম পালে, কিমান চনত জন্ম পাইছোঁ সেইটোও আপোনালোকে গম পালে, GF আছে নাই সেইটোও গম পালে, এক্স আছে নাই সেইটোও গম পালে, ইউটিউবৰ পৰা টকা পাওঁ নাপাওঁ সেইটোও আপোনালোকে গম পালে। আৰু জানিব লগা মোৰ মতে একোৱেই নাই। কাৰণ ইয়াৰ পিছতো যদি আপোনালোকৰ জানিব মন আছে তেন্তে সুধিব পাৰে এই ভিডিঅ'টো আকৌ কমেণ্টত, তেতিয়া মই কমেণ্টৰ ৰিপ্লাই দিম। কিন্তু এনেকৈ Q&A ভিডিঅ' নাহিব পাৰে, কিন্তু কমেণ্টৰ ৰিপ্লাইটো দিবলৈ মই চেষ্টা কৰিম। দাদা তোমাৰ GF আছেনে? দাদা তোমাৰ এক্স আছেনে? দাদা তোমাৰ GF আছেনে বাৰু? দাদা তোমাৰ GF আছে যদি ক'বচোন। দাদা তোমাৰ GF আছেনে মোক প্লিজ জনাবচোন। কি মানে GF হ'বলৈ মন আছে তেন্তে হৈ যোৱা, ইমান প্ৰশ্ন কিয় কৰিছা? হ'বলৈ মন আছে ডাইৰেক্ট কৈ দিয়া GF হ'ম, আৰে মই বনাই ল'মতো। আৰু এটা লাষ্ট প্ৰশ্ন আছে, দাদা তুমি ইউটিউবৰ পৰা যদি পইচা পোৱা তেন্তে কি কৰিবা? ইউটিউবৰ পৰা যদি মই এটা ভাল ধন পাওঁ তেন্তে মই প্ৰথমতে বৃদ্ধাশ্ৰমত যাম, আৰু বৃদ্ধাশ্ৰমত আইতা ককাহঁতক অলপ সহায় কৰিম বুলি ভাবি আছোঁ। এই সপোনটো কেতিয়া সফল হয় মই নাজানো, কিন্তু প্ৰথমতে মই এইটো কামেই কৰিম।
এই মোবাইল লোৱা বা বেলেগ কিবা কৰা সেইটো মই ভবা নাই আৰু ঘৰতো দিম বুলি ভাবি লোৱা নাই যদি এইটোৰ পৰা ভাল ধন এটা পাওঁ প্ৰথমতে মই বৃদ্ধাশ্ৰমতে যাম আৰু যাই তাত ককা আইতাহঁতক অলপ সহায় কৰিম যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব